নগাঁও জিলাৰ ৰূপৈঘাট সমষ্টিৰ ৰৌমাৰী বৰপেটাত শুভাৰম্ভ নৈশ ফুটবল খেল প্ৰতিযোগিতা। নগাঁও জিলাৰ ৰূপৈঘাট সমষ্টিৰ ৰৌমাৰী বৰপেটা সমাজ কল্যাণ সমিতি ও পুথিভঁৰালৰ সৌজন্যত 29 অক্টোবৰৰ পৰা নৈশ ফুটবল খেল প্ৰতিযোগিতাখনি ৰৌমাৰী বৰপেটা ৰছিদুল হক হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয়। খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ ফটোত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে। আজি প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে ৰূপৈঘাট সমষ্টি বিজেপি নেত্ৰী সালমা জেছমিনৰ লগতে উপস্থিত থাকে ৰূপসী মণ্ডল বিজেপিৰ সভাপতি ৰফিকুল ইছলাম, ৰূপৈঘাট সমষ্টিৰ অগপ নেতা ইদ্ৰিছ আলী, জিআৰএছ ৰফিকুলদা আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এই প্ৰতিযোগিতাখনি 10 নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে। যুৱকসকলৰ উদ্যোগত যে আজি ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। इसी के साथ बहुत ही जोरदार मैच चलता हुआ, हाई वोल्टेज मैच लगातार एक टीम दूसरे टीम के ऊपर प्रहार करते हुए, अटैक करते हुए, लेकिन अभी तक এই খেলৰ দ্বাৰা সারা কিছু যে ভৱিষ্যতে যাতে আমাৰ ইয়াৰ পৰা ভাল ভাল খেলুৱৈ ওলাই আহে আৰু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা গম পাইছে চৰকাৰৰ ফালৰ পৰা খেলুৱৈসকলক আগবঢ়াই নিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি দিছে। গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ এই খেলৰ এই প্ৰতিযোগিতামূলক খেলৰ জৰিয়তে যাতে আমাৰ এই অঞ্চলৰ যুৱকসকলো যাতে আগলৈ আগবাঢ়ি যাব পাৰে আৰু বিভিন্ন প্ৰতিযোগিতাত যাতে তেওঁলোক অৱতীৰ্ণ হ'ব পাৰে। আৰু নগৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।